এতিয়া মই চাদৰৰ পতি কাটিম। মই চাদৰ এযোৰ লৈছিলোঁ, চাদৰ মেখেলা, আৰু এতিয়া মই চাদৰখন কাটিলোঁ, মেখেলাখনো কাটিলোঁ, দেখাব নহ'ল। এতিয়া মই চাদৰৰ পতিকেইটা কাটি আছোঁ, আপোনালোকে চাই থাকক কেনেকৈ কাটোঁ। মই চাদৰৰ পতিখিনি কাটি ল'ম আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব। দেখিছে মোৰ গোটেইখিনি পতি কাটা হৈ গ'ল। এতিয়া মই মেচিনত চিলাই কৰি গোটেইকেইডাল জইন কৰিম, ব'লক। এতিয়া চাদৰৰ পতি কেনেকৈ লগাম। এতিয়া মই দেখিছে এই দুটা পতি এনেকৈ উল্টা চাইডে ল'ব। উল্টা চাইডে লৈ পেলাই এনেকৈ দুটা মূৰ সমান কৰিব, সমান কৰি এনেকৈ চিলাই এটা মাৰি ল'ব। এয়া মই চিলাইটো মাৰি লৈছোঁ। এয়া চাইডে দেখিছে মোৰ চিলাই মৰা হৈ গ'ল। ঠিক তেনেকৈ দেখিছে হৈ গ'ল। ঠিক তেনেকৈ আনটো পতিও এনেকৈ লগাই ল'ম। দেখিছে মই লগাই লৈছোঁ। সম্পূৰ্ণ চিধা কৰি ল'ব, নহ'লে তেৰা বেকা হ'লে পিছত চাদৰখনত যদি তেৰা বেকা হৈ থাকে দেখিবলৈ নিশ্চয় বেয়া লাগিব, নহয়নে বাৰু? মই ইউটিউব চেনেলত নতুনকৈ চিলাই ভিডিঅ' লৈ আহিছোঁ, এটা দুটাকৈ লাহে লাহে, আৰু আগলৈ লৈ আহিম। এনেকৈ চিলাই ব্লাউজৰ ভিডিঅ', কাটিং ভিডিঅ' আনিম, আৰু চাদৰ চিলোৱা গোটেইখিনি, মেখেলা চিলোৱা গোটেইখিনি ভিডিঅ' মই আপোনালোকৰ মাজলৈ অতি সোনকালে আনিবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম আশীৰ্বাদ দি থাকিব। তেন্তে আহক। এতিয়া চাওক, এয়া মই আনটো পতি লগাই ল'লোঁ। আৰু মই নতুন নতুন ডিজাইন লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। ব্লাউজৰ নতুন নতুন ডিজাইন। যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব, যাতে ঘৰতে বহি সকলোৱে এনেকৈ চাদৰ এখনত পতি লগাব পাৰে। যি নেকি গৃহিণীসকলে ওলাই পেলাই অলপ যাবলৈ অসুবিধা হয়, ঘৰৰ পৰা কাম বন থাকে, সেইকাৰণে ঘৰতে বহি যি নেকি এখন চাদৰ নিজেই জোল গাঠা বা চাদৰ পতি লগাই ল'ব পাৰে। সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। যি নেকি ময়ো তেনেকৈ মোৰ অসুবিধা হৈ যাবৰ কাৰণে, ছোৱালী আছে, সেইকাৰণে যাব অসুবিধা হয়। সেইকাৰণে মই মেচিন আনি লৈছোঁ, আৰু সেইকাৰণে মই ঘৰতে এটা দুটাকৈ চিলাই কৰি থাকোঁ, আৰু মই চিলাই কৰোঁ, আপোনালোককো দেখাওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তেতিয়া শিকিব পাৰিব। মই পুৰণা নহয় দেই, মই সঁচা কথা কৈছোঁ। মই নতুনকৈ ইউটিউবত আহিছোঁ, আৰু মই চিলাইছোঁ যিহেতু মই অলপ ভাল হৈছে, সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। মই ইউটিউবৰ পৰা চায়েই মই চিলাই ভিডিঅ' শিকিছোঁ, নিজে ক'তো শিকোৱা নাই বাৰু। আগে পিছে ক'তো শিকা নাই কাটিং, ইউটিউবত চায়ে, আপোনালোকৰ পৰাই চায়ে মই সকলো শিকিছোঁ। আৰু এতিয়া যি নেকি পাৰিছোঁ পতি লগাবলৈ পাৰি, আপোনালোকৰ মাজলৈও ভিডিঅ' আগবঢ়াইছোঁ। যদি ভাল লাগে সৰু চাই লাইক এটা মাৰি দিব। ক'ৰ পৰা চাইছে জনাব কমেণ্ট কৰি। যদি কিবা ভুল দেখা পায় আঙুলিয়াই দিব, মই শুধৰাবলৈ চেষ্টা কৰিম। যেনেকৈ ভুল হ'বও পাৰে, যেনেকৈ ময়ো নতুন। মই বেছি জানো বুলি নকওঁ বাৰু, যিটো জানিছোঁ সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মই আগে পিছে চিলোৱা নাছিলোঁ, নতুনকৈ মেচিন আনিছোঁ। সেয়া মই চিলাই বহুকেইখন চাদৰ চিলালোঁ, আৰু ওচৰৰ খুৰীহঁতকো চিলাই দিলোঁ, চিলাব পাৰিছোঁ। সেয়েহে আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াইছোঁ। তেন্তে চাই থাকক।
দেখিছে মোৰ ধুনীয়াকৈ চাদৰৰ পটিকেইখন লগোৱা হৈ গ'ল। এতিয়া মই ৰ'ব দেখাই আছোঁ। এতিয়া মই এনেকৈ এটা সাইড মাৰি ল'ম। এটা সাইড মই এনেকৈ চিলাই ল'ম। এতিয়া চিলাবৰ কাৰণে সুবিধা হ'ব, চাদৰত লগাবৰ কাৰণে এনেকা এক মুঠুক কৰি মই মই এনেকৈ চিলাই এটা মাৰি ল'ম। ৰ'বা মই নকওঁ, তই মোবাইল চাবা যোৱা। ছোৱালীজনীয়ে অলপ দিগদাৰ কৰি আছে, বেয়া নাপাব, সৰু ছোৱালী নাজানে। দেখিছে মই ধুনীয়াকৈ চাদৰখন কিনাৰটো চিলাই ল'ম। কেনেকৈ আপোনালোকেও চিলাই ল'ব। নকৰিবা তুমি ধুনু ছোৱালী দেখোন। দেখিছে মই ধুনীয়াকৈ চিলাই লৈছোঁ। ঠিক তেনেকৈ আপোনালোকেও চিলাই ল'ব, যাতে কাপোৰখনো এই সূতাখিনি ওলাই নাযায়। এই সূতাবিলাক দেখিছে নহয় ওলাই আহি থাকে, তেনেকৈ যাতে ওলাই নাযায়। সেইকাৰণে এই ভাঁজটো দি চিলাই ল'ব লাগে প্ৰথমটো। অলপ পিছল হয়, সেইকাৰণে চাই চিতি চিলাব লাগিব, নহ'লে তেৰা বেকা হ'লে নিশ্চয় বেয়া লাগিব পিন্ধাৰ পিছত দেখিবলৈ। নুচা নকৰিবা ভাল লাগিছে। মই যি নেকি আগতে চিলাই কৰিব পৰা নাছিলোঁ, নতুনকৈ ইউটিউবত আহিছোঁ। ইউটিউবৰ পৰাই মই চিলাই কাটিং চাই পেলাই মই শিকি আজি আপোনালোকৰ মাজলৈ আকৌ এবাৰ মই নিজে ইউটিউবত ভিডিঅ' দিব পৰা হৈছোঁ। আহক এতিয়া চাদৰখনত মই কেনেকৈ চিলনি মাৰি লওঁ। প্ৰথমতে মই চাদৰখন ধুনীয়াকৈ এনেকৈ কাণটো চিলাই ল'ম, নহ'লে সূতাখিনি ওলাই যাব। ঠিক তেনেকৈ মোৰ দৰে আপোনালোকেও কাণখন এনেকৈ কাণটো চিলাই ল'ব, দুই মুঠুক কৰি। মই দুই মুঠুক কৰি চিলাইছোঁ, দুই মুঠুক কৰিলে চিলাই ল'লে ভাল। এয়া দেখিছে মোৰ আনটো চাইটো চিলোৱা হৈ গ'ল। এতিয়া মই পটি লগাওঁ। আহক মই চাদৰখন কেনেকৈ পটি লগাওঁ চাই থাকক। এনেকৈ মই উল্টা চাইডে চাদৰখন এনেকৈ লগাই লৈছোঁ। এতিয়া মই চিলাই কৰিম। এতিয়া আহক মই চাদৰখন কেনেকৈ চিলাওঁ। এতিয়া চিলোৱা হৈ গ'ল মোৰ পটিটো লগোৱা। এতিয়া মই যি নেকি মই উল্টা চাইডে চিলাইছিলোঁ পটিটো, এতিয়া মই আকৌ এই চিধা চাইডে উল্টাই লৈ এনেকৈ দি এইটো দেখিছে নহয়, এইটো মই চিলাই ল'ব লাগিব এই কিনাৰটো। দেখিছে মোৰ পটিৰ কিনাৰটো লগোৱা হৈ গ'ল। এতিয়া মই এতিয়া সমানত চিলাম। এতিয়া চাই থাকিব। তেৰা বেকা নহয়। দেখিছে মোৰ লাহে চিলোৱা হৈ গ'ল আৰু।
ইনাৰ চাইডটো এনেকৈ ঘূৰাই পেলাই অলপমান চিলাই এটা মাৰি দিব, তেতিয়া অলপ দেখিবলৈ ভাল হয়। এয়া দেখিছে মোৰ ধুনীয়াকৈ চিলোৱা হৈ গ'ল পটিটো লগোৱা। এতিয়া মই আকৌ আনটো চাইড লগাম। আহক।